মোৰ লগত আছে পুচকা এজন তো বলক আমি আজি আপোনালোকক লৈ যাম এখন পুখুৰী দেখাম বিল নহয় পুখুৰী আৰু এটা সৰু সৰু মানে জলপ্ৰপাত সেম জলপ্ৰপাত জলপ্ৰপাত নহয় আচলতে কিন্তু জলপ্ৰপাত ৱাটাৰ ফল বুলি কয় নেকি ৱাটাৰ ফল সেইটো তো বলক লাহে লাহে আমি গৈ থাকোঁ মই আছিলোঁ শুই আৰু 4টা বজাৰ লগে লগে বাজি উঠিল মোৰ সেই বিখ্যাত এলাৰ্ম আৰু মই টোপনিৰ পৰা সাৰ পাই উঠিলোঁ সময় তেতিয়া 4টা বাজে উঠি খিৰিকীৰ ফালে চালোঁ পোহৰ হৈ গ'ল খিৰিকী খুলি দিলোঁ আৰু লাহে লাহে আগবাঢ়ি গ'লোঁ দৰ্জাৰ ফালে ৰুমত আন্ধাৰ আছিল কিন্তু বাহিৰত আছিল পোহৰ দৰ্জাখন খুলি দিয়াৰ লগে লগে পৃথিৱীখন সৌন্দৰ্য ওলাই পৰিল আৰু লাহে কৰি গৈ মই বাৰান্দাৰ পৰা ৰেইনকোটডাল লৈ ওলাই পৰিলোঁ সেয়াই আৰু গাঁৱলীয়া ৰাস্তা কি ক'ব তেনেকুৱাই আৰু বলক গৈ থাকোঁ বৰষুণ পৰিছিল সেইকাৰণে পানী জমিছে এইফালে ঘৰৰ আগত এয়া চাওক পথাৰত পানী এই চাওক এইবিলাক মেটেকা বুলি কয় এই তলত আছিলে পানীৰ লগে লগে ইহঁতে ওপৰত উঠি গ'ল এয়া খেতি বাতি চব বুঢ়াই পেলাইছে পানীত বোকা কি কৰিব এনেকৈ যাব লাগিব উপায় নাই তো আপোনালোকক লৈ গৈ আছোঁ ক'ত লৈ গৈ আছোঁ কোৱা নাই নহয় এতিয়ালৈকে গৈ আপোনালোকক লৈ গৈ আছোঁ এটা ডাঙৰ বম ডাঙৰ এটা পুখুৰী দেখাম বিল নহয় দেই পুখুৰী আৰু বিলৰ মাজত পাৰ্থক্য আছে তো এইখিনি হ'ল আমাৰ খেতি জ্বালা বুলি কয় এইখিনিক গাঁৱলীয়া ভাষাত পানী হৈ গৈছে কি কৰিব আৰু বোকা আৰু দেখাম একটা সৰু জলপ্ৰপাত ৱাটাৰ ফল বুলি কয় নেকি খং নকৰিব দেই কি বনাই আছে কি কৰি আছে কিন্তু দেখাম আপোনালোকক ধৈৰ্য ধৰক নাই আৰু পানী মাটি যাব লগা হৈছে খালি চাওক এনেকুৱা অৱস্থা যাবই নোৱাৰি কৰিম নেকি মই কিন্তু উপায় নাই এইফালে ইমান এইফালে চাওক কেনেকুৱা গৈ আছে পানী এইফালেতো মই জঁপিয়াব লাগিব জঁপিয়াই দিলোঁ এই ৰ'ব এইখিনিতে এটা কিবা চাইছোঁ ৰ'বচোন চাই লওঁ বলক কি এইডাল সাপ মৰি আছেনে জিন্দা আছে অলপ খুচৰি চাওঁ চালোঁ কিন্তু তাৰ কোনো কাণ সাৰ নাই মৰি আছে নেকি মাথাটো দেখা পোৱা নাই নেজডালহে দেখা পাইছোঁ কাটি থৈছে নেকি কোনোবাই নে কি চেষ্টা কৰোঁচোন ওলাবলৈ চেপেনাৰ নিচিনা বনাই লওঁ কিন্তু টানিলোঁ কিন্তু নাহিল কি বা জিন্দা থাকিলে ওলাই পৰিলে হয় মৰি থাকে কোৰেৰে কাটি পেলাইছে চাগে আচ্ছা বুজি পালোঁ দিয়ক নোলাই যদি আৰু নোলাই বাদ দিয়ক বলক আমি আমাৰ গন্তব্যস্থানলৈ গৈ থাকোঁ যাব লগা হৈছে মানুহ এটা মাছ মাৰি আছে আপোনালোকে চাব পাৰিব ভাবি আছে কৰি আছে কি বুলি ভাবিছে চাওক ভালদি আৰু এইফালেদি চৰ্টকাট হয় সেইকাৰণে মই পথাৰৰ মাজেদি খেতিৰ মাজেদি গৈছোঁ ৰাস্তা আছে এইফালেদি ৰাস্তা এটা আছে আপোনাৰ সেইফালেদি যাব পাৰি সৌৱা কি দেখা পাইছোঁ মাছ মাৰে চেপা বুলি কয় এইবিলাক চেপা আৰু এইফালে জাল চিপজাল বুলি কয় নেকি মাছ মাৰিব গাঁৱত কি হয় অকণমান পানী চানী কিবা আহিলেই মাছৰ মানে উভনদী হৈ মাছ মাৰাৰ লাগে সেই তাতে দেখিলোঁ আকৌ এই ইয়াতেও মামাই মাছ মাৰি আছে চাওঁচোন কি মাছ পালেনে নাইবা পাব লাগে চাওঁ নে কি কয় বলক চাই লওঁ কি মাছ বা পালে সেইটো পাৰত গৈ লওঁ আৰু সেইয়া পুখুৰী পাৰ দেখা পাইছোঁ আমি কি মাছ আছে ভিতৰত ভালেই পাইছোঁ দেখোন পুঠি
আছে আৰু কিবা কিবি দিয়ক, চলিব। আৰু আমি আহি পালোঁ এতিয়া পুখুৰীৰ পাৰ, অলপ দৌৰ মাৰোঁ। দৌৰি 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 পাই গ'লোঁ আমি পুখুৰীৰ পাৰ। এতিয়া ওপৰলৈ উঠি যাম আৰু দেখাম এতিয়া পুখুৰী। চাওক পুখুৰী, ইয়াতে কি এই কলগছৰ ভুৰ বনাই ৰাখিছে। উঠিম চাগে মই, কিবা হয় ভাঙে নেকি। চাওক পুখুৰী চাওক এতিয়া, সৌফালে যিমান চাইছে কাৰেণ্টৰ খুঁটি চাইছে, ভাল লাগিছে খুঁটিডাল, বহুত পুৰণা হয়। এইফালে পানী চাওক, মাছো আছে, মাছ এৰা হৈছে নতুন, পুখুৰীও নতুন। 38 বিঘাৰ হয় এইখন পুখুৰী, 38 বিঘাৰ হয় এইখন, সেইটো পাৰ। আৰু সিফালেও আছে আপোনাৰ পুখুৰী ভুৰ। উঠিম মই এতিয়া, উঠিবলৈ চেষ্টা কৰিম। বলক অলপ ভুৰত উঠি লওঁ, মোবাইলটো থৈ লওঁ পাৰত আৰু উঠি যাওঁ ভুৰত। মিলি গ'ল দেখোন কথা। মোবাইল থৈ উঠি গ'লোঁ, চেণ্ডেল খুলি ল'ব লাগিব। লাহেকৈ উঠি গ'লোঁ। ভাঙা আছে ভিতৰত, মাল পাতি চব ভাঙা, জাহাজৰ অৱস্থাই নাই। এতিয়া অলপ লাহে কৰি ঠেলি দিওঁ, ভয় লাগে দেখোন। ভয়ো লাগে ভালো লাগে, ভয়ো লাগে ভালো লাগে। কি হৈছে, চলাই লওঁ অকণমান। ইয়াতে পানী অকণমান কম, ওচৰত আহি লওঁ, সেইফালে যাওঁ। আকৌ আহিম, চাওক সেইয়া সৌৱা চাওক, মজা লাগিছে পুৱাই পুৱাই। সৌৱা চাওক, ইয়াতে পানী অলপ কম, সিফালে অলপ পানী বেছি আছে, ইয়াতে কমেই আছে দিয়ক। কিন্তু এইফালে চাওক 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 কিমান পানী। বোৰ ভাঙি যদি মই পৰি যাওঁ এবাৰ, কাম হৈ গ'ল আৰু। ঠাণ্ডা নাই অৱশ্যে, গৰম, কিন্তু পুৱাই পুৱাটো আৰু গা পা ভিজালে আৰু গণ্ডগোল হৈ যাব। ভালেই লাগিল দিয়কচোন, পুৱাই পুৱাই ভোৰ চলালোঁ। আহক কেতিয়াবা, ভাল লাগিব। এখন 2খন পুখুৰী আছিল, মুঠতে 50-58 বিঘা হ'ব লাগিছিল, কিন্তু 2খন এক্সট্ৰা ভাগ কৰি দিয়া হ'ল। তাৰপিছতে আৰু আহি গ'লোঁ, বাই বাই। ভোৰ চলোৱা খতম তাৰমানে। এতিয়া ভোৰৰ পৰা আমি মানে কি, মই আৰু আমি সকলোৱে দিয়কচোন, সকলোৱে চাই আছোঁ এতিয়া, মানে উঠি আছোঁ আৰু নামিম এতিয়া। সৌখন দেখা পালে এতিয়া পুখুৰী। মই এখন ভোৰ চলালোঁ, 38 বিঘাৰ পুখুৰী এখন, আৰু এখন আছে এইফালে, এখন সৰু হ'ব। এখন সৰু, এখন 20 বিঘা। 2খন মিলি হোৱাৰ কথা আছিল 50 বিঘা, 58 বিঘামান, কিন্তু কম হৈ গ'ল। ৰাস্তা লাগে, এইফালেদি যোৱা ৰাস্তাটো দিব লাগে, সেইকাৰণে কম হৈ গ'ল। এইটো এটা পুখুৰী, এইটো 20 বিঘাৰ আছে। সেইখনৰ পৰা এটা লুক চাব আপোনালোকে, দেখাম বাৰু খালি। বহুত ধুনীয়া এটা লুকছ হয়, চাব পাৰিব, বহুত ধুনীয়া। এইফালে পথাৰ, তাতে আছে ধনচিৰি। আৰু আপোনাৰ সেইটো দিশত দেখা পাই আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আহিব কেতিয়াবা, মই আপোনালোকে দেখা নাপাব, মই দেখা পাই আছোঁ ইয়াৰ পৰা। দূৰত, কিন্তু আপোনালোক কেমেৰাই শ্ব' কৰা নাই, বহুত দূৰত, যে জুমো কৰিব নোৱাৰি ইমানখিনি। কি ওলাই গ'ল, সিংহ নেকি? মানে ফৰেষ্টৰ কথা কোৱাৰ লগে লগে ওলাল তাৰমানে, ওৰাঙৰ কথা ক'লোতো। চাওক, বোকা পানীৰ মাজত অলপ মানে পুৱাইতো অলপ আন্ধাৰ হৈছে, কিন্তু পুখুৰী চালোঁ, কিন্তু এতিয়ালৈকে আমাৰ জলপ্ৰপাত ৱাটাৰফল চোৱাৰ বাকী আছে। তো চাই থাকক, খন্তেক পিছতে আমি ওলাম, চাম তাৰমানে। সৌ 2খন যে চাইছে বগা বগা কিবা, অলপ হালধীয়া টাইপ, এই দুডাল আছে বাকী একো নহয়, ঘৰৰ বেৰ হয়। তাতে মানে ঘৰ বান্ধিছে, তাতে মাছ এৰিছে, চুৰটো যাব বুলি ঘৰ বান্ধিছিল, কিন্তু
সেইদিনাখন হোৱা বতাহে পূৰা মানে উৰুৱাই চুৰুৱাই লৈ গ'ল। চাওক মাজত টিনো নাই, উৰুৱাই লৈ গ'ল। এইবিলাক বেৰ, ইয়াৰ পৰা চাওক কি হ'ল, আগত যাব নেকি? বেৰ দি আছে, পানী চাওক, পানীয়ে পানী, বম ডাঙৰ। এখন ধনচিৰিৰ মাজত হয়, ধনচিৰিৰ মাজত দুইফালে ডাঙৰ ডাঙৰ পাৰ আছে। এখন চাব পাৰিব, এখনো পাৰ। ইয়াতে কিন্তু আমি গৈ আছোঁ, কিন্তু যাব নোৱাৰিম, বেৰ দিয়া আছে। বহুতো কিবা কিবি হৈ থাকে না, মানুহ গৈ ডিষ্টাৰ্ব কৰে, সেইকাৰণে দি ৰাখিছে এইফালে।